Good morning everyone. More YouTube channel Sumitrastudio লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি হৈছে দিৱালী। সো পোন প্ৰথমে আপোনালোকক দিৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই। Wish you a very happy Diwali. আপোনালোকৰ দিৱালীটো যেনেকৈ ভালদৰে যাওক তাৰে কামনা কৰিছোঁ। আজি মই কোনো ধৰণৰ ৰেচিপি লৈ অহা নাই। আজি ভাবিছোঁ আপোনালোকক দিনটোত কি কি কৰিলোঁ, দিৱালী প্ৰিপাৰেশ্যন কেনেদৰে কৰিলোঁ মই তাকে আপোনালোকক দেখাম বুলি ভাবিছোঁ। যিমান পাৰোঁ মই থুলমূলকৈ দেখাবলৈ অকণমান চেষ্টা কৰিম আৰু যিহেতু আজি দিৱালী হয় তো সেয়ে ভাবিছোঁ আজি সাবুদানাৰ ক্ষীৰ আৰু কেক এটা বনাবলৈ মই ভাবিছোঁ। প্ৰথমে মোৰ ঘৰুৱা কামবিলাক মই কৰি লওঁ, তাৰপাছত দিৱালী প্ৰিপাৰেশ্যন কৰিম। বলক তেন্তে আমি বেছি দেৰি কথা পাতি নাথাকোঁ, আৰম্ভ কৰোঁ আমাৰ আজি ভিডিঅ'টো। কিন্তু ভিডিঅ'টো প্লিজ শেষলৈকে এবাৰ চাব, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে। মোৰ আধা আধি কাম শেষ হৈয়ে গৈছে, খুব ভোক লাগিছে তো ভাবিছোঁ ব্ৰেকফাষ্টটো কৰি লওঁ। তো ব্ৰেকফাষ্টত মই কি খাওঁ বলক দেখাওঁ আপোনালোকক। মোৰ ব্ৰেকফাষ্ট ৰেডি হৈ গৈছে, তো মই এতিয়া খাই লওঁ, আকৌ অকণ দি আছোঁ। মোৰ ঘৰৰ কাম শেষ হোৱাই নাই, কিন্তু পটককৈ মাৰ্কেটৰ পৰা গৈ আহোঁগৈ। মাৰ্কেটত চাকি তাকি বা কিবা কিবি আনিমগৈ আৰু মোৰ লাইট এটাও আনিবলগীয়া আছে। চ' অলপ এতিয়া বজাৰলৈ যাওঁ। বাই বাই কালি, বাই বাই। খোজকাঢ়ি এই ৰ'দত গৈ আছোঁ আৰু। Ay, gano'y kumar. Oh my God, দেখো মই কি আনিলোঁ। আনিলোঁ চাকি, এনেকুৱা চাকি আনিছোঁ, ইমান ধুনীয়া লাগিছে দেখিবলৈ। এনেকুৱা আনিলোঁ মই এগৰ্জন চাকি, চাকি আকৌ চাকি, চাকি চাইছোঁ ক'ৰবাত ধোঁৱা চোঙা আহি গ'ল কেনেবাকৈ নাই হ'ব। তাৰপাছত আনিলোঁ আকৌ চাকি মানে ভৰিটা আনিবই লাগিব, ভৰিটা। তাৰপাছত আকৌ এইবাৰ চাকি আনিছোঁ। তাৰপিছত আনিলোঁ এটা লাইট এল ই ডি, এটা কম হৈ গৈছিলে মই। তাৰপিছত আনিলোঁ মিঠাতেল কিনা আনিছোঁ। এতিয়া মই প্ৰথমতে লাইটখিনি লগাই লওঁ, তাৰপাছত লাহে লাহে মোৰ কাম আছে দিৱালী বুলি মই লাহে কৰিছোঁ বাৰু। প্ৰথমে লাইটটো লগাই লওঁ। ভাগৰি গৈছোঁ আৰু দিৱালী বুলি ক'লে গম পায়েই কিমান কাম ওলাই। মোৰ লাইট লগোৱা হৈয়ে গৈছে, পিছফালে দেখিছে মোৰ লাইট লাগিয়ে আছে। এতিয়া বলক আমি কেকটো বনাই লওঁ, কাৰণ কেকটো বনাবলৈ অকণ টাইম লাগে ন, কিন্তু মানে ভাবিছোঁ কেকটো বনাই লওঁ, তাৰপিছত আমি সাবুদানাৰ ক্ষীৰটো বনাম। বলক তেনে মোৰ পাকঘৰলৈ।
কৰি দেখাইছোঁ যিমান পাৰোঁ কম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক যেতিয়ালৈকে আমাৰ কেকটো বনি আছে তেতিয়ালৈকে আমি আমাৰ ক্ষীৰটো বনাই ল'ব লাগিব চাবুদানা ক্ষীৰ এয়া চব মোৰ কাম চব হৈ গ'ল মই ৰেডি হৈ গ'লোঁ যিহেতু দিৱালী হয় তো এতিয়া মই এতিয়া হৈছে 5:30 তো মই চাকি জ্বলামগৈ আৰু তাৰপিছত মানুহক দেখুৱাম যে মই কি বনালোঁ কেনেকুৱা বনিলে আৰু তাৰপিছত আৰু মোবাইলত কিছু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু পুনৰবাৰ আপোনালোকক দিৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেন্তে আজিলৈ আহোঁ পুনৰ লগ পাম মোৰ নেক্সট ভিডিঅ'ত